প্ৰিয় দৰ্শক, শহুৰৰ ঘৰখনলৈ স্বয়ং লক্ষ্মীৰ ৰূপত আহে এইসমূহ নামৰ বোৱাৰী। কাৰণ আমাৰ ধৰ্মীয় শাস্ত্ৰত উল্লেখ থকা মতে আমাৰ নামটো কেৱল এটা পৰিচয় নহয়, বৰঞ্চ ই হৈছে এনে এক অদ্ভুত শক্তি আৰু প্ৰতীক যিয়ে মানুহৰ জীৱনৰ সমগ্ৰ দিশ সলনি কৰি দিয়াৰ ক্ষমতা ৰাখে। জ্যোতিষ শাস্ত্ৰইও এই কথাকেই কয় যে পৃথিৱীত এনে কিছুমান নাম আছে যিবোৰ কেৱল ভাগ্যৰ ভৰসাত নাথাকে, বৰঞ্চ নিজৰ ভাগ্য নিজে গঢ়িবলৈহে এই ধৰাত জন্ম গ্ৰহণ কৰে। তেওঁলোকে কেৱল নিজেই সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰাই নহয়, বৰঞ্চ তেওঁলোকৰ সৈতে জড়িত প্ৰতিটো সম্পৰ্কৰ ভাগ্যও সলনি কৰি দিয়ে। যিখন ঘৰত এই নামৰ ছোৱালীয়ে নিজৰ পবিত্ৰ খোজ পেলায়, তাত কেৱল লক্ষ্মী দেৱীৰে আগমন নহয়, লগতে সুখ সমৃদ্ধি আৰু আনন্দৰ এনে বৰষুণ হবলৈ ধৰে যিটো কোনেও কাহানিও কল্পনা কৰিব নোৱাৰে। সেয়েহে কোৱা হয়, যদি কাৰোবাৰ জীৱনত অহৰহ সমস্যাই দেখা দিছে, আৰ্থিক অনাটনৰ পৰা কোনোমতেই পৰিত্ৰাণ পোৱা নাই আৰু জীৱনৰ প্ৰতিটো পথেই অন্ধকাৰময় যেন লাগিছে, তেনে অৱস্থাত এই বিশেষ নামৰ ছোৱালীৰ সৈতে একাত্ম হোৱাটো সাক্ষাৎ মা লক্ষ্মীক আমন্ত্ৰণ জনোৱাৰ দৰেই। কাৰণ এই জীয়ৰীসকলেই নিজৰ পিতৃৰ জীৱনলৈ অনামিল মান সন্মান আৰু জীৱন সংগীৰ জীৱনলৈ কঢ়িয়াই আনে অপাৰ সুখ আৰু অসীম সফলতা। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি বিতংভাৱে জনাম সেই ভাগ্যৱান নামৰ ছোৱালীৰ বিষয়ে, যাৰ নামৰ প্ৰথম আখৰটোৰ পৰাই সাক্ষাৎ মা লক্ষ্মী স্বৰূপা ছোৱালীৰ পৰিচয় পোৱা যায়। এই নামৰ ছোৱালীবোৰে য'তেই খোজ পেলায় তাত কেৱল আশাই নহয়, সাক্ষাৎ ঐশ্বৰিক আশীৰ্বাদৰো বৰষুণ হয়। ঘৰৰ সকলো ৰৈ যোৱা আৰু আধৰুৱা কাম নিজে নিজেই সম্পূৰ্ণ হবলৈ ধৰে আৰু জীৱনত সুখ শান্তিৰ নৈ ববলৈ আৰম্ভ কৰে। প্ৰিয় দৰ্শক, আপোনাৰ নামৰ প্ৰথম আখৰটো কি, বা আপোনাৰ ছোৱালী বা আপোনাৰ পত্নীৰ নামৰ প্ৰথম আখৰটো কি, কমেণ্ট বক্সত নিশ্চয়কৈ জনাব আৰু ভগৱানৰ আশীৰ্বাদ বিচাৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ নাপাহৰিব। আমাৰ সমাজত ছোৱালীক সদায় ঘৰৰ লক্ষ্মী বুলি জ্ঞান কৰা হয়। এজনী ছোৱালীয়ে জন্মগ্ৰহণ কৰি নিজৰ পিতৃ মাতৃৰ ঘৰখন যেনেকৈ পোহৰাই তোলে, ঠিক তেনেকৈ বিবাহপাশত আবদ্ধ হৈ আন এখন ঘৰলৈ গৈ সেই ঘৰখনকো নিজৰ মৰম স্নেহ আৰু ত্যাগেৰে সজাই তোলে। প্ৰতিগৰাকী নাৰীৰ মাজতে এক অসাধাৰণ শক্তি লুকাই থাকে, কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি কিছুমান বিশেষ আখৰেৰে আৰম্ভ হোৱা নামৰ ছোৱালীৰ মাজত এক সুকীয়া প্ৰভাৱ নিহিত হৈ থাকে। তেওঁলোকৰ চিন্তাধাৰা, কৰ্মশৈলী আৰু পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাই সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। তেনে সৌভাগ্যৱান প্ৰথমটো এইচ, অসমীয়াত হ আখৰেৰে আৰম্ভ হোৱা নাম যেনে হিমাদ্ৰী, হিৰণময়ী। এই আখৰটোৰে নাম আৰম্ভ হোৱা ছোৱালী বা মহিলাসকল যেতিয়া কোনো ঘৰৰ বোৱাৰী হৈ আহে, তেতিয়া সেই ঘৰখনত যেন অনাবিল সুখ আৰু সফলতাৰ সূৰ্যোদয় হয়। কাৰণ তেওঁলোক স্বভাৱতে অতিশয় পৰিশ্ৰমী, সাহসী আৰু দৃঢ় মনা হয়। তেওঁলোকে যিকোনো এটা কাম কৰিম বুলি এবাৰ মনত সংকল্প ললে তাত যিমানেই বাধা বিঘিনি বা কষ্ট নাহক কিয় কেতিয়াও পিছ হুহুকি নাহে। তেওঁলোকৰ এই অদম্য মানসিকতা আৰু সাহসৰ বাবে পৰিয়ালৰ যিকোনো কঠিন পৰিস্থিতিতো তেওঁলোক একোখন শক্তিশালী দেৱাল হৈ থিয় দিয়ে। তেওঁলোকৰ অন্তৰত থকা এই ইতিবাচক শক্তি আৰু উপস্থিতিৰ বাবে ঘৰখনত কেতিয়াও ধন দৌলত বা সুখ শান্তিৰ অভাৱ নহয়। জীৱনৰ প্ৰতিটো খোজতে তেওঁলোকে স্বামীক স্বাৰ দৰে সংগ দিয়ে আৰু পৰিয়ালৰ প্ৰতিজন সদস্যক মৰম স্নেহেৰে বান্ধি ৰাখে। ইয়াৰ পিছতেই মা লক্ষ্মীৰ সাক্ষাৎ ৰূপ হৈ আহে বি, অসমীয়াত ব আখৰ যেনে বৰ্ষা বা বিনিতা। এইসকল কন্যাৰ আগমনৰ লগে লগে সমগ্ৰ পৰিয়ালটোত এক অদ্ভুত মানসিক শান্তি, নিস্বাৰ্থ সেৱা মনোভাৱ আৰু প্ৰকৃত আত্মীয়তাৰ অনুভৱ বিয়পি পৰে। এইসকল বোৱাৰীয়ে নিজৰ শহুৰেকৰ ঘৰখনক সঁচাকৈয়ে স্বৰ্গৰ দৰে সুন্দৰ আৰু শান্তিময় কৰি তোলে। তেওঁলোকে প্ৰতিটো সৰু বৰ সম্পৰ্কক অতি আন্তৰিকতাৰে হৃদয়ৰ পৰা পালন কৰে। নিজৰ স্বামীৰ বাবে তেওঁলোক এগৰাকী প্ৰকৃত মাৰ্গদৰ্শক আৰু অনুপ্ৰেৰণাৰ উৎস হৈ পৰে। জীৱনৰ প্ৰতিটো জটিল সময়ত স্বামীক সঠিক পৰামৰ্শ দি আগুৱাই যোৱাত সহায় কৰে। আনহাতে শাহু শহুৰক তেওঁলোকে নিজৰ জন্মদাত্ৰী পিতৃ মাতৃৰ দৰেই শ্ৰদ্ধা আৰু ভক্তি কৰে। তেওঁলোকৰ সেৱা শুশ্ৰূষা এনেকুৱা হয় যে শাহু শহুৰে তেওঁলোকক বোৱাৰী বুলি নাভাবেই নিজৰ সজাতি সন্তান বুলিয়েই আঁকোৱালি লয়। তেওঁলোকৰ এই মৰম আৰু আদৰৰ বাবেই ঘৰখনত সদায় এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। প্ৰিয় দৰ্শক, আপোনাৰ পৰিয়ালত বা চিনাকি মানুহৰ মাজত এনেকুৱা কোনোবা আছেনে যাৰ নাম এইকেইটা আখৰৰ পৰা আৰম্ভ হয়? যদি আছে তেন্তে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তৃতীয়টো আখৰ ডি, অসমীয়াত দন্ত দ বা মূৰ্ধন্য ড। এই সকল কন্যাৰ ওপৰত স্বয়ং ধনৰ দেৱী মা লক্ষ্মীৰ বিশেষ আৰু অটুট কৃপা দৃষ্টি থাকে, যাৰ ফলত তেওঁলোক যিখন ঘৰলৈ বিয়া হৈ যায় তাত আৰ্থিক সমৃদ্ধি, উন্নতি আৰু অগাধ প্ৰেমৰ বৰষুণ আপোনা আপুনি আৰম্ভ হৈ যায়। তেওঁলোকৰ নিজৰ ভাগ্য ইমানেই প্ৰবল আৰু শক্তিশালী যে তেওঁলোকৰ পবিত্ৰ খোজ ঘৰখনত পৰাৰ লগে লগেই জীৱন সংগীৰ চাকৰি বা ব্যৱসায়ত উন্নতি আৰু সফলতা সম্পূৰ্ণৰূপে নিশ্চিত হৈ পৰে। যিবিলাক কাম আগতে আধৰুৱা হৈ আছিল বা
যিবোৰ কামত বাধাৰ সৃষ্টি হৈ আছিল সেই সকলোবোৰ কাম তেওঁলোকৰ আগমনৰ পিছত নিমিষতে সমাধান হ'বলৈ ধৰে তেওঁলোকৰ হাতত যেন এক যাদুকৰী স্পৰ্শ থাকে যিয়ে সকলো অৱসাদ আৰু নিৰাশা দূৰ কৰি জীৱনলৈ নতুন আশাৰ সঞ্চাৰ কৰে নম্বৰ 4 ই অসমীয়াত হছই আৰু এ আখৰ এই আখৰেৰে নাম আৰম্ভ হোৱা কন্যাসকল সেই পবিত্ৰ বন্তি গছৰ দৰে যিয়ে ঘৰৰ আটাইতকৈ গভীৰ অন্ধকাৰ আৰু দুখ কষ্টবোৰকো নিজৰ সুন্দৰ বুজাবুজি আৰু জ্ঞানেৰে পোহৰলৈ ৰূপান্তৰিত কৰে তেওঁলোকৰ শুভ খোজ ঘৰখনত পৰাৰ লগে লগে হেৰুৱা উন্নতি আৰু সুখ শান্তি পুনৰ ঘূৰি আহে যিয়ে কেৱল নিজৰ স্বামীক সফলতাৰ উচ্চ শিখৰলৈ আগুৱাই যোৱাত সাহস আৰু অনুপ্ৰেৰণা যোগাই নহয় বৰঞ্চ নিজৰ সুমধুৰ মাত আৰু অমায়িক ব্যৱহাৰেৰে সমগ্ৰ পৰিয়ালটোৰ হৃদয় নিমিষতে জয় কৰি লয় তাৰ পিছত আহে যি অসমীয়াত গ আৰু জ আখৰ এই সকল জীয়ৰীৰ কেৱল উপস্থিতিতেই ঘৰৰ চোতালত ধন ধান আৰু সুখৰ বৰষুণ হ'বলৈ ধৰে তেওঁলোকৰ আগমনৰ লগে লগে স্বামীৰ কাম-কাজ ব্যৱসায় বাণিজ্য বা চাকৰিত বহুত বেছি লাভ আৰু উন্নতি হোৱা দেখা যায় জীৱনৰ প্ৰতিটো দিশতেই কেৱল উন্নতি আৰু ইতিবাচক পৰিৱৰ্তনহে পৰিলক্ষিত হয় তেওঁলোকৰ মুখৰ মৰম লগা হাঁহিয়ে গোটেই ঘৰখনৰ আটাইতকৈ মূল্যৱান আৰু অমূল্য সম্পদ হৈ পৰে যিয়ে পৰিয়ালৰ সকলো মানসিক চাপ আৰু ভাগৰ নিমিষতে আঁতৰ কৰি দিয়ে আকৌ কে অসমীয়াত ক আখৰেৰে নাম আৰম্ভ হোৱা কন্যাসকলৰ ওপৰত মা লক্ষ্মীৰ লগতে ধনৰ দেৱতা কুবেৰৰো বিশেষ দয়া দৃষ্টি থকা বুলি বিশ্বাস কৰা হয় কাৰণ এই সকল জীয়ৰী স্বভাৱতেই অতিশয় দায়িত্বশীল গম্ভীৰ আৰু বুজাবুজিৰে ভৰা হয় তেওঁলোকে ধন সম্পত্তি আৰু পৰিয়ালৰ প্ৰতিজন সদস্যক কেনেকৈ চম্ভালিব লাগে এই কথা খুব ভালদৰে জানে অতি কম সময়ৰ ভিতৰতে তেওঁলোকে নিজৰ শহুৰেকৰ ঘৰত আৰু মৰমৰ মূল কেন্দ্ৰবিন্দু হৈ পৰে যাৰ বাবে তেওঁলোকে জীৱনৰ প্ৰতিটো কামতেই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ পিছত এল অসমীয়াত ল আখৰেৰে আৰম্ভ হোৱা জীয়ৰীসকলৰ কথা লৈ আহো এই সকল জীয়ৰী যিখন ঘৰলৈ যায় তাত নিজৰ সুসংস্কাৰ চোকা বুদ্ধি আৰু সৰলতাৰ এনে এক অসাধাৰণ নিদৰ্শন দাঙি ধৰে যিয়ে সমাজত পৰিয়ালটোৰ মান সন্মান বহুগুণে বৃদ্ধি কৰে তেওঁলোকৰ আগমনৰ লগে লগে স্বামীৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে উজ্জ্বলি উঠে আৰু ঘৰখনত কেতিয়াও সুখ সুবিধা বা বৈভৱৰ কোনো অভাৱ নহয় কাৰণ তেওঁলোকৰ হৃদয়খন ভিতৰৰ পৰা সিমানেই পৰিষ্কাৰ আৰু পবিত্ৰ হয় যিমান তেওঁলোকৰ মনৰ উদ্দেশ্য সৎ হয় একেদৰে এম অসমীয়াত ম আখৰেৰে নাম আৰম্ভ হোৱা কন্যাসকলৰ কথা বতৰাত এক আচৰিত ধৰণৰ মিঠা অপাৰ ধৈৰ্য আৰু গভীৰ বুজাবুজি নিহিত হৈ থাকে যাৰ ফলত তেওঁলোকে শহুৰেকৰ ঘৰত অতি কম সময়ৰ ভিতৰতে ডাঙৰ মান সন্মান আৰু আদৰ পাবলৈ সক্ষম হয় তেওঁলোকে যিকোনো ভাঙি যাব ধৰা বা বেয়া হ'ব ধৰা সম্পৰ্কক অতি নিপুণতাৰে চম্ভালি ল'ব পাৰে আনকি প্ৰয়োজন সাপেক্ষে স্বামীৰ কাম-কাজ আৰু ব্যৱসায়তো নিজৰ সুচিন্তিত পৰামৰ্শ আৰু সহায় আগবঢ়াই ঘৰখনক সুখ সমৃদ্ধিৰে নতুন উচ্চতালৈ লৈ যায় প্ৰিয় দৰ্শক আপুনি কি ভাবে এখন ঘৰ সুখৰ আৰু শান্তিময় কৰি তুলিবলৈ স্বামী আৰু স্ত্ৰীৰ মাজত কেনেকুৱা বুজাবুজি থকাটো প্ৰয়োজন আপোনাৰ বহুমূলীয়া মতামতটো কমেণ্টত নিশ্চয় আগবঢ়াব ইয়াৰ পিছতে আহে পি অসমীয়াত প আখৰ এই সকল কন্যা স্বভাৱতে অলপ আবেগিক অতিশয় মৰম লগা আৰু নিজৰ পৰিয়ালৰ প্ৰতি যথেষ্ট বিশ্বস্ত আৰু নিষ্ঠাবান হয় তেওঁলোকে নিজৰ স্বামীৰ ভাগ্যক তেওঁলোকৰ কল্পনা আৰু চিন্তাৰ পৰিসৰতকৈও বহুত দূৰলৈ লৈ যায় তেওঁলোকৰ কথা বতৰাত এনে এক যাদু আৰু সন্মোহন থাকে যে যিকোনো মানুহেই তেওঁলোকৰ প্ৰতি আকৰ্ষিত আৰু প্ৰভাৱিত নোহোৱাকৈ থাকিব নোৱাৰে আৰু একেবাৰে শেষত আহে এছ অসমীয়াত দন্ত স তালব্য স বা মূৰ্ধন্য ষ আখৰ এই আখৰেৰে নাম আৰম্ভ হোৱা জীয়ৰীয়ে নিজৰ উত্তম গুণ সংস্কাৰী ব্যৱহাৰ আৰু শান্ত স্বভাৱেৰে কেৱল নিজৰ শহুৰেকৰ ঘৰখনৰেই নহয় বৰঞ্চ সমগ্ৰ বংশৰ নাম সমাজত উচ্চ আৰু পোহৰলৈ তোলে তেওঁলোকৰ উপস্থিতিৰ বাবে ঘৰখনত সাক্ষাৎ দেৱী লক্ষ্মীৰ বাস সদায় বৰ্তি থাকে তেওঁলোকে নিজৰ কৰ্ম আৰু ব্যৱহাৰেৰে সকলোৰে হৃদয় জয় কৰে আৰু ঘৰখনলৈ কঢ়িয়াই আনে এক স্বৰ্গীয় অনুভৱ প্ৰিয় দৰ্শক আশা কৰো আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বহু কথা জানিব পাৰিলে যদি আপুনিও বিচাৰে যে মা লক্ষ্মীৰ কৃপা আৰু আশীৰ্বাদ আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ ওপৰত সদায় বৰ্তি থাকক তেন্তে এই ভিডিঅ'টো আপোনাৰ আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব সকলোৱে মিলি একেলগে কমেণ্ট বক্সত লিখক জয় মা লক্ষ্মী ধন্যবাদ।